আপোনালোকে জানে যে পৰিষদক বছৰি 25 কোটি টকাকৈ 125 কোটি টকা আগবঢ়োৱাৰ বাবে সিদ্ধান্ত লৈছিল। ইতিমধ্যে যোৱা 2 বছৰত আমি 50 কোটি টকা মুকলি কৰি দিছো আৰু উন্নয়ন পৰিষদে বিভিন্ন স্থানত আমাৰ কোচ ৰাজবংশী সমাজখনৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। ইয়াৰ উপৰিও কোচ ৰাজবংশী সকলৰ সুবিধাৰ বাবে অসমৰ মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত আমি আসন সংৰক্ষণৰ বাবেও ব্যৱস্থা হাতত লৈছোঁ। তাৰ লগে লগে অবিভক্ত গোৱালপাৰা জিলাত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি সেই